ওলাই দিলোঁ ওলাই গৈ মানে টমটমত বহি তাৰ ঘৰত যাওঁ ওলাই মানে এয়া চাকো মানে হেৰি পূজাৰী চূজাৰী বহি আছে গাড়ী হনুমান মন্দিৰ এইটো গোৱামুখতে আছে গোৱামুখ মানে মেইন টাউনৰ কিনাৰতে আছে গোৱামুখ ফাইনেলি এতিয়া মানে মহিকামৰ ৰাস্তা মানে গৈ আছোঁ গোৱামুখলৈ আৰু মানে গোৱামুখলৈ যোৱা ৰাস্তাটো যাম না ইমান বেয়া এইবিলাক চাকো वेलकम बैक टू माय यूट्यूब चैनल अपने चाই আছে সঞ্জীৱ 99 ব্লগ মানে আজি ভিডিঅ'টো লেয়াৰ পৰা আৰম্ভ কৰোঁ আৰু গাইজ মানে এইফালে চাওঁ কি ধুনীয়া সুন্দৰ পৰিৱেশ বে দেখি কিছু আল্টিমেট লাগিছে আৰু গাইজ মানে লেট মানে অকণমান ৰখি দিছোঁ মানে ৰ'দটো টেমাম দিছে আৰু গাইজ মানে চাহত অকণমান বহিছোঁ আৰু গাইজ পৰিৱেশটো চাওক না কি পৰিয়াবি আল্টিমেট লাগিছে লাগিছোঁ আৰু গাইজ মানে আপোনালোকে যদি সমাধিবা যদি কোনোবাই চাই আছে ন তেতিয়াহ'লে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব অলপ আৰু গাইজ মানে এতিয়া বৰ্তমান মানে এতিয়া ঘৰলৈ গৈ আছোঁ মানে এতিয়া গোৱামুখ পোৱাই নাগে আৰু গাইজ মানে অসমতে নহ'ব ইফালে চাওঁ ভিউটো হ'লে কিছু আল্টিমেট লাগিছে বে আৰু গাইজ মানে ব'লক আগত কি কেনে পৰা আপোনালোকক দেখাই আছোঁ ব'লক লেয়া চিনেমেটিক শ্বটটা আপোনালোকৰ অনুভৱ আৰু মানে গাইজ এইটো পাহাৰৰ মাজলৈকে গৈ আছোঁ আমি পাহাৰৰ মাজে মাজে গৈ আছোঁ গাইজ মানে টমটম মানে ৰাইড কৰিছোঁ বুলি ক'ব পাৰে মানে গাইজ টমটম ৰাইড কৰি আছোঁ আজি গাইজ মানে এই ওখ দলংখন পাইছোঁ এই দলংখনত মানে উঠিবলৈ গৈ আছোঁ গাইজ এতিয়া দলংখনত উঠা আপোনালোক মানে আমি এতিয়া দলঙৰ পৰা উঠি গ'লোঁ আৰু মানে দলঙৰ পৰা উঠি যাওঁতে মানে এইফালে চাওঁ মানে দলং কি বঢ়িয়া আল্টিমেট লাগিছে গাইজ মানে চাৰিফালে কেতিয়া গছ গছনি আছে কিন্তু বেছি চাইনিং পৰিছে মানে এই গছজোপা দেখি কিছু ভাল লাগিছে আৰু গাইজ মানে এতিয়া দলঙৰ তলৰ পৰা নামি গাইজ আৰু মানে পাহাৰৰ তাৰ মাজতে আছোঁ বুলি ক'ব পাৰে আৰু গাইজ মানে টমটমত আহি থাকোঁতে মানে শুনিবলৈ পোৱা মতে মানে মোৰ লগৰটো গাৰ্লফ্ৰেণ্ডজনীৰ লগত বেকআপ হ'ল মানে এতিয়া আপোনাৰ ইমানখিনি বহলা নকওঁ মাতেও সুধি চাওঁ কেতিয়ান বহলা কবি ক'ম আৰু অলপ পিছত ক'ম আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক মানে কেনেকৈ বেকআপ হ'ল কেনেকৈ বেকআপ নাই হোৱা আপোনাৰ চাই থাকক ভিডিঅ'টো আৰু মানে আপোনাৰ বহুতখিনি জানিব পাৰিব এইটো বিষয় আৰু গাইজ মানে এইডোখৰ অলপ ৰখি দিছোঁ এয়া টমটমখন মানে লেয়াৰতে ৰখাই দিছোঁ আৰু গাইজ মানে এই বাইদেউজনী আহিছে মানে বাইদেউজনী ক'ত যায় সোধোংগৈ আৰু গাইজ মানে বাইদেউজনী সোধোংগৈ আপুনি ক'ত যাব আমি এয়া মাটি লৈ আহিছোঁ আৰু এই ভাইটিটো চা কি মৰম লগাবি দেখি কিন্তু মানে এইফালে ৰাস্তা মানুহ আপ ডাউন কৰি আছে গাইজ মানে দলঙৰ ওপৰত এয়া উঠি আছোঁ দলঙৰ ওপৰত মানে টমটম নতুন কৰি গৈছে আৰু মানে লাহে লাহে এয়া টমটমত মানে উঠি আছে তাক মানে মিটাৰটো কিমানো উঠি আছে 13ত গৈ আছোঁ আৰু মানে এয়া দলঙৰ এতিয়া বৰ্তমান মানে উঠি আছোঁ এয়া দলঙৰ ওপৰত মানে উঠি লৈ এয়া লেয়া মানে কিছু অলপ পৰিৱেশটো ভাল আছে আৰু গাইজ মানে লেয়াৰ পৰা অলপ নামি লওঁ মানে দলংখন অলপ কিছু পৰিৱেশ গোটেই ৰ'দ দি আছে গাইজ আৰু মানে এতিয়া বৰ্তমান মানে ঘৰত গৈ আছোঁ মানে ৰাতিপুৱা একো খাই অহা নাই গাইজ মানে এইফালে একদম এইখনে দেখিছোঁ মানে প্ৰথম স্কুটি মানে ইয়াত এইটো ৰাস্তা চলি থকা আৰু গাইজ মানে বলক মহিকাম পাই গ'লে মহিকাম মানে এইফালে সমাধিলৈ যায় আৰু গাইজ মানে আৰু এটা আছে এইফালে মানে ডাইৰেক্ট টাউনত উঠি গ'লোঁ আৰু গাইজ মানে এইফালে হেৰি যায় NSPC মানে পাহাৰলৈ যায় এইফালে গাড়ী মটৰ আহি আছে গাইজ আৰু মানে এয়া মানে হেৰিয়াত উঠি গ'লোঁ গাইজ এতিয়া আমি এতিয়া মহিকামত আছোঁ বৰ্তমান আৰু এইফালে এইখনে আছে মহিকাম মানে চাৰিআলি গাইজ মানে এইখন আগত বেনাৰ এখন আছে গাইজ দেখা নাই এতিয়া আমি গৈ আছোঁ বৰ্তমান গোৱামুখলৈ গৈ আছোঁ আৰু গোৱামুখলৈ গৈ আপোনালোকে চাওক না ইমান বেয়া এইবিলাক চাচোন মানে কিমান বেয়া ৰাস্তাটো ইমান বেয়া থাকে নেকি ৰাস্তাবিলাক গোটেই গাঁত মানে টমটম মানে আহিবই নাই মানে এনেকুৱা গাঁত আছে মানে চাওকচোন মানে কিমান গাঁত আছে বে এতিয়া গাড়ী মটৰবিলাক চাচোন কেনেকৈ গৈ আছে জঁপিয়াই গৈ আছে মানে নিজে মানে কিবা এটা অশান্তি লাগি গৈছে বে ইমান বেয়া ৰাস্তা তই ৰাস্তাটোৰ বিষয়ে কি ক'বি নহয় মানে তেনেকুৱা মেইন ৰাস্তাবিলাক মানে বনাব লাগে মানে গাঁৱলীয়া ৰাস্তাবিলাক কিছুমান ভাল লাগে আচলতে মানে বিশেষকৈ ক'ব গ'লে মানে মেইন ৰাস্তাবিলাকে বিশেষ ভাল কৰিব লাগে আৰু গাইজ মানে এইবিলাক চাওক না মানে গোটেই গাঁত মানে এইবিলাক চাওকচোন মানে গোটেই খিলচিল ওলাই যায় ইমান মেইন ৰাস্তাটো মানে হেৰি গোৱামুখলৈ পৰা মানে হেৰি চাওক মানে কিমান ডাঙৰ গাড়ী মটৰ আহি আছে চাওকচোন মানে এইটো ৰাস্তা তেনেকুৱা হ'লে মানে ভাল নালাগে বে যদি লেয়াৰ পৰা যদি কোনোবাই যদি মহিকাম পৰা যদি মোৰ ভিডিঅ'টো চাই আছে ন এতিয়া মানে চাই কৰক মানে অলপ মানে লগৰখনৰ মাজত মানে অলপ ভিডিঅ'টো মানে হেৰি দিয়কে বলক মানে আগত কি কেনে পাৰোঁ জপাই আছোঁ আৰু মানে চাওকচোন বি বাৰী বা ইমান ডবল গাঁত বি কিছু হ'লে ডাঙৰ জেগা হ'লে দেই ৰাস্তাটো হ'লে বলক গাইছে মানে ইউটিউবাৰ এজন লগ পাই গ'লোঁ মানে মোতকৈ মানে অলপ ওপৰ হয় মানে আৰু ইউটিউবাৰজনে মানে একদম ভিডিঅ' বনাব গৈ আছে ক'ত গৈ আছা আমি ইকো কেম্প যাওঁ আৰু মোৰ চেনেলটোৰ বিষয়ে কি ক'বা তুমি যদি চাই আছে তেনেহ'লে নতুনকৈ যদি চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ আহিছে হেল্প কৰক চবেই মানে মোৰ লগৰে হয় মানে সি তেনেকৈ কৈছে আপোনালোকে মৰম ছাপোৰ্ট কৰি যাবা অকলে মোৰ মানে সি ভিডিঅ' বনাব গৈ আছে মানে লেয়াবশ ইউটিউব চেনেল মানে মই ডেছক্ৰিপশ্যনত দিছোঁ আপোনালোকে চাব আৰু মানে লগ পাই মানে কিছু ভাল লাগে হনুমান মন্দিৰ ভিতৰত পাই গ'লে মানে হনুমান মন্দিৰ কিছুমান দৃশ্য আপোনাক দেখাইছোঁ
মানে মানুহ নাই আৰু মানে গোটেই নিজান হৈ আছে এটাক মানে গোটেই মানুহ নাই বুলিয়ে ক'ব পাৰে প্ৰায়ভাগ মানে মানুহ আগতকৈ মানে অলপ কম আছে আৰু মানে এইফালে হেৰি পূজাৰী চুজাৰী বহি আছে গাইছ হনুমান মন্দিৰ এইটো গোৱামুখতে আছে গোৱামুখ মানে মেইন টাউনৰ কিনাৰতে আছে গোৱামুখ আৰু মানে এইফালে চাওকচোন মানে কি সুন্দৰ পৰিৱেশ বে দেখিবলৈ কিছু আল্টিমেট লাগিছে হ'লে দেই এইফালে চাওকচোন মানে ইয়াৰ নাজাৰাটো আপোনালোকে অনুভৱ কৰকচোন কেনেকুৱা নাজাৰা বে চাওকচোন তেতিয়াহ'লে কিবা এটা ভাল লাগিছে বে ইয়াৰ নাজাৰাটো কেনেকুৱা লাগিছে লোৱা ভাল লাগিছে ন গাইছ মানে এতিয়া ঘৰত গৈ আছোঁ ঘৰত ভাত চাত খাই মেলি আৰু মানে ভিডিঅ' কাম অলপ এডিটিং কৰিব লাগে আপোনাৰ মাজত মানে ভিডিঅ'টো এৰি আছে Nira ra re ra ni re re re. Nira ra re ra ni re